হেল্ল' গাইজ, ৱেলকাম বেক টু চেনেল। তো এই ভিডিঅ'টো সেইসকলৰ বাবেহে যিসকলে ৰাতিপুৱা দেৰিকৈ উঠে। তো চাওক, আজি হয়তো চাগে 2020-ৰ এইটোৱে আটাইতকৈ ঠাণ্ডা দিন হ'ব। আজি টেম্পাৰেচাৰ আছে 9 ডিগ্ৰী। চাওক চাৰিওফালে চাওক, ক'তবা শ্বিলঙত থকা যেন পাইছোঁ। কিবা বৰফৰ নিচিনা পৰি আছে কুঁৱলী। চাওক এনেকুৱা পৰিৱেশ। একদম নিস্তব্ধ পৰিৱেশ। ओ भाई साहब।